নমস্কাৰ, সকলো ভালে আছেনে? আজি বাৰু এখন কি দেখুৱাই আৰম্ভ কৰিছোঁ। ভাৱৰীয়া সজাই আছে দেখোন। ৰ'ব লাহে লাহে গম পাব কি কৰিব লৈছোঁ। এফালে আহিছিলোঁ ফুৰিবলৈ, তাৰপিছত এয়া মাহীৰ ছোৱালীহঁতক লগ পাই দুইজনীকে। তাৰপিছত আমাৰ পাগলামি ষ্টাৰ্ট হৈ গ'ল। বৰষুণ চৰষুণ নাচা আৰু এফালে গোটেই পেণ্টেনীয়া বতৰ, শ্বুটিং হ'ব লৈছে। এফালে আকৌ film এখন আহি আছে। ডান্স শিকাইছে দেই, কৰিঅ'গ্ৰাফাৰ আমাৰ সৰু সুৰা। শ্বুটিঙৰ কাৰণে কেমেৰা অলপ ফটোমিহে কৰিছোঁ। মই পিছে ৰিলছ এটাৰ পাছৰ কাহিনীখিনিহে দেখাইছোঁ আৰু দেই। চাওকচোন কত কি হৈছে কষ্ট। আচলতে মানুহে কয় কিনো দৰকাৰ, কিন্তু কি ক'ব, মন যায় যে এইবিলাক কৰি ভালো পাওঁ, আকৌ মাজে মাজে লাগেও ন এণ্টাৰটেইনমেণ্ট। দেখিছে মই বৰষুণৰ ছাতি তলত ৰখি আছোঁ, বৰষুণৰ তলত ছাতিৰ তলত ৰিলছ বনোৱা ইমান ইজি নহয় একচুৱেলি, কিন্তু মানুহে ভাবে একদম ফকতীয়া কাম এইবিলাক কোনে কৰিব কৈছে, কিন্তু এয়া চাচোন কি জমনি। এফালে মাহীয়ে ভিডিঅ' কৰিছে, পানীও মাৰিছে, পিছতহে গম পাইছোঁ এইটো দেখোন পানীৰ পাইপে চাইপে আহিলে। কি যে পাগলামি কৰিছোঁ আৰু আমি দেই, আমাৰ পাগলামিৰ সীমা নাই। বৰষুণটো আহে যায়, আমি পিছে বৰষুণতে বনাম বুলি ভাবিছিলোঁ, কিন্তু ৰখি গৈছে যে মাজে মাজে কৰিম কি এতিয়া, তাকে অকণমান লৈছোঁ আৰু পানী। এতিয়াই অলপ চলপ এনেকৈ এইটো বয়সতে ফূৰ্তি নকৰিনো কেতিয়ানো কৰিব, হয় নহয় কওক? আৰু মানুহৰ জীৱনটো এনেও কঠিন, আমি থকাকেইটা দিন ভালে ফূৰ্তি ফাৰ্তা কৰি ধুনীয়াকৈ জীৱনটো যাপন কৰিব লাগে, যোনে যেনেকৈ ভাল পায়। পিছে আমাৰ ভিডিঅ'টো চাব হ'লে ইনষ্টাত পাব আৰু ইউটিউবত আহি আছে অতি সোনকালে। ধন্যবাদ। এইখিনিতে ৰ'ব, আৰু এজনী আহিছেহে পানী খেচি খেচি, দেখিছেনে? কলেজৰ পৰা পঢ়ি শুনি আহিছে আকৌ দেই। ই থকা বুলি গম পাই উধাটো খাই তাইও আহিলে দেই আমাক সহযোগ কৰিবলৈ। বাই।